আজি ছোৱালীবোৰে ভাবিব যে দুনিয়াৰ ল'ৰাবোৰে অকল মুকেই চাব পিছত নিউজ ৰিপৰ্টাৰ কিটাই পালে সিহঁতৰ ধোঁৱা ওলাই যাব হেতু নাজানো মই এইবাৰ সৰস্বতী পূজা ইজ ডিফাৰেণ্ট কাৰণ 14 তাৰিখে পৰিছে This news about Assam Saraswati Puja. এইফালে সৰস্বতী পূজা আৰু আনফালে ভ্যালেন্টাইন ডে এনে বুঢ়ী নাচনি তাতে নাতিনিয়কৰ বিয়া ঘৰৰ পৰা ল'ৰা ছোৱালী সকলোৱে সৰস্বতী পূজা বুলিয়ে ওলাই আহে কিন্তু স্কুল পাইহি সব খতম হোৱাৰ পাছত আহা আমি তাৰ পিছত লুকাই থকা মোষ্ট হিডেন লজিকটো বিষয় জানো সেইদিনাখন যোনবিলাক ল'ৰা ভাগৰ নিজৰ বাইক নাই তেতিয়া সিহঁতে কি কৰে নিজৰ ঘৰৰ ফ্ৰেণ্ড যাকে নহওক সিহঁতৰ বাইক কিখন বুকিং কৰি লয় লাগিলে পইচা দি হলেও কাৰণ সেইদিনাখন অনাই বনাই ঘূৰি ফুৰা ছোৱালীবোৰৰ আগত সিহঁতে লেভেলটো দিব লাগিব সিহঁতক আজিকালি কিছুমান এনেকুৱা ইউনিক নাম দিয়া হৈছে চাপৰি News today Assam Supri. Boys, Assam. Sapri in Assam. এতিয়া আমি আহোম মেইন কথাটোলৈ ছোৱালীবোৰে সৰস্বতী পূজা বুলি এনেকুৱাকৈ ভয়ানক দৰে মেকআপ কৰিব নহয় যোনবিলাক ল'ৰাই সৰস্বতী পূজাত অকল খিচিৰি খাম বুলি আহিব সেইকেইটা ল'ৰাই নিজৰ লগৰজনীকে দেখিয়ে চিনি নাপাব যে প্ৰিয়া নে ৰিয়া এতিয়া মোৰ ফালৰ পৰা এটা প্ৰশ্ন সৰস্বতী পূজা পাতে স্কুলত কিন্তু পাৰ্কত কি ওলাই এই কথাটো জানিব হলে আমি 2 বছৰ পুৰণা ভিডিঅ' এক্সক্লুসিভ ফুটেজ চাব লাগিব এই ভিডিঅ'টো দেখিয়ে গম পোৱা গৈছে যে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো কিমান টনকিয়াল যদি অসম চৰকাৰ ইহঁতক সৰস্বতী পূজা আগত যদি 1,000-2,000 টকাকৈ স্কলাৰশ্বিপ এটা দি দিয়া দিন আজি এইখিনি ইয়াত দেখি নাপালেহেঁতেন চবে নিজৰ মঞ্জিল ফালে দৌৰ মাৰিব এই দিনটোৰ কাৰণে ল'ৰা ছোৱালীবোৰে এসপ্তাহ আগৰ পৰা ইহঁতি প্ৰস্তুতি চলাই থাকে ছোৱালীবোৰে যদি মেকআপত গুৰুত্ব দিয়ে ল'ৰাবোৰে চিন্তা কৰিব ক'ত কাৰ ভাল বাইক এখন আজি দিনটোৰ কাৰণে পাম কিন্তু স্কুল পাৰ্কৰ ফালে যোৱা ৰাস্তাটোৰ আগত এটা ডাঙৰ সমস্যাই জানি বুজি হেদিনাখন ৰখি থাকিব সেইটো হল পুলিচ ৰাস্তাটোৰ এইডোখৰ যদি সিহঁতি কেনেবাকৈ যদি পাৰ কৰিলে তেতিয়া সি ভাবিব মোৰ সমান লাকি এই পৃথিৱীত আৰু কোনো নাই আৰু সি তেতিয়া বজাই দিব ইয়াৰ মেইন কাৰণটো হৈছে এই চুতীয়াবোৰ ফেশ্বন আৰু শ্ব'ফত এতে ইমান অন্ধ হৈ পৰিছে নহয় পেনটো যদি মেইন জেগাত ফটা আছে বুলি কোনোবাই কয় নহয় এটি ক'ব ইটস মাই ফেশ্বন পূজাটো অকল পূজা বুলি ল'ব লাগে এই ফেশ্বন নাম দি এটা নতুনকৈ এটা ইউনিক ট্ৰেন্ড বনাব নালাগে অসমৰ এই সৰস্বতী পূজাৰ কাহিনী মই কোৱা কথা নহয় এই কথাটো গুগলেও জানে গুগলত যদি তুমি আসাম সৰস্বতী পূজা বুলি সাৰ্চ কৰিছা তেনেহলে ওলাব এই ছোৱালীৰ ফটো আৰু বেলেগত কলকাতাত যদি মাৰা তোমালোকে ওলাব মণ্ডপৰ ফটো যদি ভিডিওটো ভাল লাগিছে নহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি লবা যাতে আহিবলকে এনেকুৱা আৰু ভিডিও তোমালোকে আগত চাব পাৰা